মাত্ৰ 8,20,000 টকাত ষ্টেট ইণ্টিগ্ৰেলে বনাই কমপ্লিট কৰা ঘৰ এখনত আহিছোঁ। আপুনিও যদি নিজৰ ঘৰখন বনাম বুলি ভাবি আছিলে তেনেহ'লে আপোনাৰ কাৰণেও সহজ হ'ব, কাৰণ নলবাৰী কাজিপাৰাত বনোৱা এই ঘৰখন মাত্ৰ 8,20,000 টকাত কমপ্লিট কৰি দিছে তেখেতসকলে। সঁচাকৈ চাওকচোন, ইমান ধুনীয়াকৈ বনাইছে। এই ৰঙৰ পৰা আদি কৰি গোটেইখিনি তেখেতসকলে বনাইছে। ৰুমকেইটা দেখুৱাৰ আগতে মই চিনাকি কৰি দিছোঁ, ইয়াতে আছে মোৰ লগত ষ্টেট ইণ্টিগ্ৰেল কনষ্ট্ৰাকশ্যনৰ দীপজ্যোতি। তো আপোনালোকে বনাইছে? হয়। এই ৰুমটো প্ৰথমতে যদি মই ক'ব যদি যাওঁ, পুৰা 8,20,000 টকাত হৈ গৈছে। 8,20,000 টকাত হৈ গৈছে কমপ্লিট, মানে ৰঙৰ পৰা আদি কৰি গোটেইখিনি একদম গোটেইখিনি কমপ্লিট হৈ গৈছে। এতিয়া খালি আমি এতিয়া বৰ্তমান চেনিটাৰী আইটেমছৰ কামখিনি কৰি থকা হৈছে। তো আজিৰ ভিতৰত বা কালিৰ ভিতৰত মানে ক'ব গ'লে 95% অলমষ্ট কমপ্লিট হৈ গৈছে মানে এই ঘৰটোৰ কাম। এতিয়া বাকী মই ইয়াৰ মেজাৰমেণ্টটো যদি দি দিওঁ, এইটো হৈছে 8 বাই 8.5 বাই 5 ফুটৰ আপোনাৰ বাৰাণ্ডা আছে। অ'কে, এইফালে আমাৰ বাৰাণ্ডা মানে ধুনীয়াকৈ বাৰাণ্ডাখনৰ মানে কালাৰৰ পৰা আদি কৰি গোটেইখিনি ভাল হৈছে বাৰু। এতিয়া এইটো হৈছে আপোনাৰ 12 বাই 12 ফুটতকৈ অকণমান বেছিও আছে। 12 বাই 12 ৰুমৰ আপোনাৰ ড্ৰয়িং ৰুম আছে। অ'কে, ইয়াতে আৰু এটা 12 বাই 12 ৰুম আছিলে, ইয়াতে এটাচ বাথৰুম আছে। এইফালে বাথৰুমৰ কাম কমপ্লিট এতিয়া চেনিটাৰী আইটেমছৰ কামখিনি কৰি আছোঁ ইয়াতে। মই দেখাই দিছোঁ। ইয়াতে আছে এইটো কিটচেন। কিটচেনটো হৈছে তোমাৰ অলমষ্ট 7 বাই 5 মানে হ'ব। টাইলছৰ পৰা আদি কৰি গোটেইখিনি মানে কমপ্লিট কৰি দিছে। ইয়াতে গ্ৰেনাইট লগাই দিয়া হৈছে। কিটচেন চিংক আছে, ইয়াতে আপোনাৰ নলটো লাগি যাব। কিটচেন চিংক থাকিব, তলত টাইলছ আছে। বাকী এই মডুলাৰৰ কামখিনি কৰা নাই, এইখিনি হৈ গৈছে। ইয়াতে আপোনাৰ যিখিনি ৱেৰিঙৰ কাম আছে গোটেইখিনি ফিলিপছ হৈছে। ইয়াতে আপোনাৰ 10 ইয়াৰ্ছৰ ৱাৰেণ্টি আছে। ফিলিপছৰ এই যিখন মানে বৰ্ড, এইখন বুলি নহয়, মই দেখাই দিছোঁ। চাওক, ইয়াতে আছে এখন বৰ্ড আৰু ইয়াতে আছে এখন বৰ্ড। গোটেইকেইখন ফিলিপছৰ হয়, যাতে আমাৰ ক্লাইণ্টে এই বস্তুটো ছেটিছফাইড হয় যে তেখেতৰ ৱাৰেণ্টি আছে ইয়াতে 10 ইয়াৰ্ছৰ। মানে কাৰ্ডত তেখেতক দি দিয়া হ'ব। ভাল কোৱালিটিৰ মানে বস্তুবিলাক লগাইছে, যাতে পিছলৈকে কমপ্লেইন যাতে নাহে তেনেকুৱাকৈ। ইয়াতে তোমাৰ জিপছাম ফল চিলিঙো লগোৱা হৈছে। জিপছাম ফল চিলিং আছে ধুনীয়াকৈ। এলুমিনিয়ামৰ এইটো আপোনাৰ ভাগাৱতী চাইড আপোনাৰ এইটো কৰা গৈছে, এলুমিনিয়াম শ্লাইডিং উইণ্ডো। এইটো ইয়াতে গ্ৰিল দিয়া গৈছে, গোটেইখিনি ধুনীয়াকৈ কৰা গৈছে। আৰু ড'ৰ ফ্ৰেমকেইটা আপোনাৰ আছে WPC ড'ৰ ফ্ৰেম লগোৱা গৈছে। বাৰাণ্ডাত গ্ৰিল দিয়া গৈছে, গোটেইখিনি ধুনীয়াকৈ। বাৰাণ্ডাটো ফল চিলিং আছে। বুজিছোঁ, মানে ক'ব গ'লে পুৰা টোটেলি যদি ক'ব যাওঁ 1 BHK আৰু 1 BHK হয়, ধুনীয়াকৈ কমপ্লিট হৈছে। আৰু লগতে প্লিন্থ হাইটটো 3 ফুট দিয়া গৈছে। অ'কে, মই দেখাইছোঁ 3 ফুট দিয়া গৈছে। ইয়াতে বহুত খৰচা হৈ গৈছে। মানে ধৰি লওক আমাৰ নলবাৰী এৰিয়াত কিছুমান জেগাত পানী হয়, তো ইয়াতে বাৰু এইখিনি জেগাত পানী হয়নে নাই নাজানো। যদি হয়ও মানে তেনেহ'লে মানে টেনশ্যন নাই, মানে ধুনীয়াকৈ হাইটটো মানে আছে, কাৰণ পানী এইখিনি মানলৈকে হ'লেও এইখিনি মান বাচি যাব মানে। আৰু ফ্ৰণ্ট ছাইডত আমি এটা ডিজাইন দিবলৈ চেষ্টা কৰিছোঁ, এইটো আপোনালোকে চাব পাৰে। যদি ইয়াতে কিবা নিজৰো কাষ্টমাইজেশ্যন থাকে আমি কৰি দিওঁ, কিন্তু এইটো আমাৰ নিজৰ ফালৰ পৰা দিয়া গৈছে ইয়াতে। আপোনালোকৰ ডিজাইন আমি নিজে এড কৰি দিছোঁ। এইটো ডিজাইনতে আপোনাৰ অলমষ্ট 80,000ৰ ওপৰত খৰচা হৈ গৈছে, মিস্ত্ৰী লেবাৰ মিলাই। বুজিছোঁ, তো চাব পাৰে। এইফালেও যদি চাই মানে গোটেইখিনি মানে ধুনীয়াকৈ বনাইছে আৰু চাওক, মই দেখাই দিছোঁ। আকৌ বাহিৰৰ পৰা যদি চাই এনেকুৱা এটা লুক দেখাব। এইফালে হৈছে পিছফালৰখিনি, মানে আগৰ সেইফালেৰে আছে মানে গেটখন, এইফালেৰে পিছফালৰ লুকটো ইপিনে আকৌ পিছপিনে এক্সটেনশ্যনৰ কাৰণে জাগা ৰখা গৈছে। মানে পিছলৈকে হয়তো এক্সটেণ্ড কৰিব পাৰে। এক্সটেণ্ড কৰাৰ মানে এটা প্ৰভিজন ৰখা গৈছে, কাৰণ তেখেতে কৈছে যে এইখন দৰ্জা লাগিব। এই দৰ্জাখন এক্সট্ৰা দিয়া গৈছে আমাৰ ফালৰ পৰা, যাতে এই দৰ্জাখন মানে পিছলৈকে এক্সটেনশ্যনৰ কাৰণে আমি এটা চান্স ৰাখিছোঁ। আৰু ইপিনে ৰুম বনাব পিছলৈকে। মানে ক'বলৈ গ'লে ষ্টেট ইণ্টিগ্ৰেলে ইমান এনেকুৱা মানে কামবিলাক কৰে, যাতে ধৰি লওক আপুনি একো মানে কৰিব নালাগে, জাষ্ট আপুনি চাই থাকিলে হ'ল। তেখেতসকলে নিজে মানে গোটেইখিনি কাম কমপ্লিট কৰি দিব। তো তুমি মোক কোৱা যে এই ঘৰটো 8,20,000 টকাত কমপ্লিট কৰিব পাৰেনে কোনোবাই? নে হ'বনে ইমানখিনি কৰি কিনে? জেনুইনটো ক'বা। কম হয়, মানে ইমান সম্ভৱ নহয় মানে। সম্ভৱ নহয় না? মেটেৰিয়েলছ হিচাপত বস্তুখিনি লৈ ইমান গোটেইখিনি 8,20,000 অলপ অসুবিধা হয় না? তো সেই কামটো আমিও কৰি দিছোঁ, হয় নে নহয়? তো আমাৰ মানে প্লাম্বিঙৰ কাম কৰে, তেওঁ নিজে কৈছে যে দাদা আপুনি 8,20,000 টকাত এই ঘৰটো কেনেকৈ লৈছে, মানে পচিবলে নহয়। তো আপোনালোকেও মানে গম পালে যে মানে ভিডিঅ'টোৰ থ্ৰু দি যে আমি 8,20,000 টকাত তেনেকুৱা ধুনীয়া ধুনীয়া ঘৰ বনাই দিওঁ। আপোনালোকে যদি বিচাৰি আছে, মানে ধৰি লওক আপুনি এখন নিজৰ ঘৰ বনাম বুলি ভাবিছে, আপোনাৰ বাজেট 10 লাখ টকা আছে, 20 লাখ টকা, 50 লাখ টকা, 1 কোটি টকা, আপোনাৰ মানে যেনেকুৱা যি বাজেট আছে, জাষ্ট ষ্টেট ইণ্টিগ্ৰেলৰ সৈতে কথা পাতক যে ইমান বাজেটত কেনেকুৱা ঘৰ বনাব পাৰে। আপুনি কোনোবাই যদি বিল্ডিং বনাব বিচাৰে নাইবা আছাম টাইপত বনাব বিচাৰে, যেনেকুৱা বিচাৰে, কমাৰ্চিয়েল হওক বা বিল্ডিং হওক, আমি এতিয়া G+5 এটা বনাই আছোঁ। সেইটো হৈছে অলমষ্ট 5,000 স্কুৱেৰ ফিটৰ। 5,000 স্কুৱেৰ ফিটৰ G+5 হ'লে আপোনালোকৰ ধৰক অলমষ্ট 30,000 স্কুৱেৰ ফিটৰ ঘৰ এটা বনাই আছোঁ। তো এনেকুৱা ধৰণৰ আপোনাৰ ডাঙৰ ডাঙৰ প্ৰজেক্টটো আমি বনাওঁ, সৰু প্ৰজেক্টটো বনাওঁ। আমাৰ মানে 10 লাখ টকাৰ পৰা আৰম্ভ কৰি আপোনাৰ 1 CR 2 CR যিমানলৈ বনায়
কোনো প্ৰব্লেম নাই আমি গোটেইখিনি ধুনীয়াকৈ মেনেজ কৰোঁ তো যদি আপোনালোকে বিচাৰি আছে ঘৰ বনাম বুলি তেতিয়াহ'লে আমাৰ পৰা ফ্ৰী কোটেশ্যন ল'ব পাৰে মানে ফ্ৰী ধৰি লওক কোনোবাই যদি বিচাৰিলে যে দুইতলা বিল্ডিং বনাম কিমান খৰচ যাব কি কথা ধুনীয়াকৈ ফ্ৰী বুজাই দিয়া কোটেশ্যন দিয়া হয় মানে এটাৰ কাৰণে চাৰ্জ ল'ব নালাগে একদম আমাৰ লগত বহুত ডাঙৰ টিম আছে চিভিল ইঞ্জিনিয়াৰ্ছ ডিজাইনাৰ্ছ ইণ্টেৰিয়াৰ ডিজাইনাৰ্ছ আৰ্কিটেক্ট গোটেইখিনি আছে আমাৰ লগত অ'কে তো একদম টেনশ্যন ল'ব নালাগে গোটেইখিনি আপোনালোকক ছাৰ্ভিচ দিয়া হ'ব সেইটোৱে কৈছোঁ আপুনি জাষ্ট ঘৰটো নবনালেও আপোনাৰ বাজেট কেনেকুৱা যায় কি কথা স্ক্ৰীণত দিয়া কণ্টেক্ট নম্বৰটোত এবাৰ সুধি চাব পাৰে যে আপুনি যদি এখন নিজৰ ঘৰ বনাম বুলি ভাবি আছে প্লেনিং যদি হৈ আছে যে আমি অহা বছৰলৈকে বনাম নাইবা 6 মাহ পিছত বনাম 2 মাহ পিছত বনাম তো জাষ্ট ইষ্টাৰ ইণ্টিগ্ৰেল কনষ্ট্ৰাকশ্যনৰ লগত এবাৰ যোগাযোগ কৰক